কাম জেলেপি বিক্ৰী, নাম পালে জেলেপি বাবা। জেলেপি ব্যৱসায় কৰি থকা দিনৰে পৰা কৰিছিল বদমাচি চিন্তা। এদিন সকলো ত্যাগ কৰি ধৰ্মৰ আঁৰ ল'লে। ধৰ্মৰ আঁৰ লৈ এইবাৰ হৈ গ'ল গুৰু বাবা। এইবাৰ নিজকে গুৰু বাবা হিচাপে ঘোষণা কৰিবলৈ ল'লে আধ্যাত্মিক চিন্তা। কিন্তু আশ্ৰমত আধ্যাত্মিক চিন্তা কৰাৰ লগতে চিন্তা কৰিলে নাৰীৰ শৰীৰ। নাৰীৰ প্ৰতি থকা লোলুপ চিন্তাই নহয়, ভক্ত হৈ অহা নাৰীক ৰুমত আবদ্ধ কৰি নিতৌ কৰিছিল যৌন ধৰ্ষণ। ধৰ্ষণৰ সকলো দৃশ্য কৰি ৰাখিছিল কেমেৰাত বন্দী। এনেদৰে 100গৰাকী মহিলা ভক্তক ধৰ্ষণ কৰি কেমেৰাত বন্দী কৰি ৰাখিছিল এই ভণ্ড বাবাই। জেলেপি বাবা ওৰফে বিল্লু ওৰফে অমৰবীৰৰ কুকৰ্মৰ কথা কৈ শেষ কৰিব নোৱাৰি। এই ভণ্ড বাবাজনক 2019 চনতে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু আজি অৱশেষত এই ভণ্ড বাবাজনক আদালতে দোষী সাব্যস্ত কৰিলে আৰু 14 বছৰ কাৰাদণ্ড বিহিলে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম মিডিয়া 24।